নমস্কাৰ। ইউটিউবৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই সফুৰা দত্তই মোৰ ইউটিউব চেনেল জ্ঞানৰ সফুৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ব্যাকৰণৰ সন্ধিৰ ওপৰত ভিডিঅ' বনাইছোঁ। আজি মই ব্যঞ্জন সন্ধিৰ ওপৰত এটি ভিডিঅ' বনাম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগেৰে ভিডিঅ'টো চাবা। ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণৰ বা স্বৰ বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনেই ব্যঞ্জন সন্ধি। কি কৈছে? ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ নহ'লে বা স্বৰ বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণৰ যি মিলন হয় সেই মিলনে হৈছে ব্যঞ্জন সন্ধি। উদাহৰণ হিচাপে আমি পাওঁ দিক যোগ অন্ত সমান দিগন্ত, বাক যোগ ইক সমান বাগিক, সৎ যোগ উপদেশ সমান সদুপদেশ, উদ যোগ গতি সমান উদ্গতি, নিজ যোগ অন্ত সমান নিজন্ত, উদ যোগ ঘাটন সমান উদ্ঘাটন, জগত যোগ ইক সমান জগদিক। এইটো এটা ব্যঞ্জন সন্ধিৰ নিয়ম। তাৰপাছত দ্বিতীয় নিয়মটো হৈছে সৎ যোগ চৰিত্ৰ সমান সৎ চৰিত্ৰ, চলত যোগ চিত্ৰ সমান চলচিত্ৰ, উদ যোগ চাহ সমান উচ্চাস, উদ যোগ ছেদ সমান উচ্ছেদ, উদ যোগ শিষ্ট সমান উচ্ছিষ্ট। আৰু ভালেকেইটা উদাহৰণ আছে, মই কেইটামান উদাহৰণহে দাঙি ধৰিছোঁ। তাৰপিছত তৃতীয় উদাহৰণত পাওঁ আমি বাক যোগ মই সমান বাংময়, চিত যোগ মই সমান চিন্ময়, জগত যোগ নাথ সমান জগন্নাথ। তাৰপাছত চতুৰ্থ নিয়মটোত পাওঁ যাচ যোগ না সমান যাঞ্চা, যজ যোগ ন সমান যজ্ঞ, ৰাজ যোগ নি সমান ৰাজ্ঞী। তাৰপাছত পঞ্চম নিয়মটোত পাওঁ সম যোগ গতি সমান সংগতি, সম যোগ জয় সমান সঞ্জয়, গম যোগ তব্য সমান গন্তব্য, সম যোগ কৰ সমান শংকৰ, সম যোগ তান সমান সন্তান, কিম যোগ তো সমান কিন্তু। তাৰপিছত ষষ্ঠ নিয়মত পাওঁ সম যোগ শয় সমান সংশয়, সম যোগ বাদ সমান সংবাদ, সম যোগ যুক্ত সমান সংযুক্ত, সম যোগ হাৰ সমান সংহাৰ। তাৰপাছতে আহিল সপ্তম নিয়ম। সেই নিয়মটোত পাওঁ আমি হৃষ যোগ ত সমান হৃষ্ট, বৃষ যোগ তি সমান বৃষ্টি, পুষ যোগ ত সমান পুষ্ট, ষ যোগ থ সমান ষষ্ঠ। তাৰপিছত অষ্টম নিয়মটো আহিছোঁ। অষ্টম নিয়মটোত আছে উদ যোগ থান সমান উত্থান, উদ যোগ স্থাপন সমান উত্থাপন, উদ যোগ স্থিত সমান উত্থিত। নৱম নিয়মত আছে সম যোগ কৃত সমান সংস্কৃত, সম যোগ কাৰ সমান সংস্কাৰ, সম যোগ কৰণ সমান সংস্কৰণ। তাৰপিছত দশম নিয়মটোত আছে আ যোগ চন্ন সমান আচ্ছন্ন, বি যোগ ছেদ সমান বিচ্ছেদ, বি যোগ চিহ্ন সমান বিচ্ছিন্ন। তাৰপাছত এই 10টা নিয়ম আছে ব্যঞ্জন সন্ধি সাধিত হোৱাৰ। আৰু তাৰে পাছৰ নিয়মটো হৈছে ব্যঞ্জন সন্ধিবোৰ নিপাতনে সিদ্ধ হৈছে এইকেইটা নিয়ম। এইটোৰ একো এনে সিদ্ধ হৈছে, একো কাৰণ নাই। তৎ যোগ কৰ তস্কৰ, বৃহৎ যোগ পতি বৃহস্পতি, জাতি যোগ কাৰ জাতিস্কাৰ, হৰি যোগ চন্দ্ৰ হৰিশ্চন্দ্ৰ, শ্ৰদ্ধা যোগ পদ শ্ৰদ্ধাস্পদ, বন যোগ পতি সমান বনস্পতি, এক যোগ দশ সমান একাদশ, মনস যোগ ইখা সমান মনীষা। এইকেইটা হৈছে ব্যঞ্জন সন্ধিৰ নিয়মাৱলী। আমি স্বৰ সন্ধি কাক বোলে স্বৰ সন্ধিৰ নিয়মাৱলী, ব্যঞ্জন সন্ধি কাক বোলে ব্যঞ্জন সন্ধিৰ নিয়মাৱলীৰ ভিডিঅ'বোৰৰ জৰিয়তে পালোঁ। তাৰে পাছৰ ভিডিঅ'টোত মই বিসৰ্গ সন্ধিৰ ওপৰত কৰিম। মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ তোমালোকে ভালকৈ সন্ধিৰ নিয়মবোৰ শুনি ল'বা আৰু লগতে উদাহৰণবোৰ লিখি ল'বা। আৰু দৰ্শকসকলক কৈছোঁ মই মোৰ ভিডিঅ'বোৰ যেন চাই তেওঁলোকে ছাবস্ক্ৰাইব কৰে, শ্বেয়াৰ কৰে, লাইক কৰে আৰু বেল আইকনটো বজাই দিয়ে। আজিলৈ ইমানেই। নমস্কাৰ। জয় অসম। ধন্যবাদ।